কেঞ্চাৰ হওক যিকোনো মানে হাৰ্টৰ প্ৰব্লেম হ'লেও চামেলি বেঙেনা চামেলি একদম মানে মাইকী মানুহৰ নাম চামেলি হে গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল আৰু এইফালে মোৰ লগত আছে জ্যোতিষমান আৰু এইফালে আছোঁ ধুনীয়া পৰিৱেশৰ একদম বাগানৰ চাহ বাগানৰ মাজত চাওক কি ধুনীয়া পৰিৱেশৰ মাজত আছোঁ আৰু এতিয়া আমি ৰেডি হৈছোঁ যাবলৈ ধুনীয়াকৈ বন্ধাকবি ফুলকবি চাবলৈ কেনেকুৱা লাগিব কোৱা বন্ধাকবি ফুলকবি চাবলৈ অলপ ব্যতিক্ৰমী ফুলকবি চাবলৈ নিশ্চয় ভালেই লাগে নহয় জানো ব'লক তেন্তে চলো ওকে ফাইনেলি আহি পাই গ'লোহি দাদাৰ ঘৰত আৰু এইফালে সোমাই প্ৰথম দেখি এইফালে আছে লিচু গছ এইফালে লিচু ফুলি আছে কৃষক যে কৃষক একদম ধুনীয়াকৈ পূৰা খেতি আছে আৰু এইফালে চাওক বিলাতী বগৰী পূৰা সকলোবোৰ খেতি কৰিছে আৰু সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ দেখুওৱাৰ আগতে চাহ খাই লওঁ চাহ খাই আকৌ দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ অ'কে এইফালে সেইজন দাদা চাওক খেতিয়ক দাদা বৌ ধুনীয়াকৈ আছে একদম ধুনীয়া মানে ক'বই নালাগে আৰু আজি ধুনীয়াকৈ দেখুৱাম অ'কে এইফালে চাহ দিছে অসমীয়া পৰম্পৰা মানুহৰ যে প্ৰথম চাহটোৰ পৰা হয় চাহটোৰ পৰাই বাকী কাম হয় এইফালে চাহ দিছে চাহ খাই লওঁ আৰু এইফালে চাওক ধুনীয়া এটা টুল দেখিছোঁ চাওক কেনেকুৱা ফল্ডিং টুল ফাৰ্ষ্ট টাইম দেখিছোঁ চাব চাওক এইখন পূৰা ফল্ডিং এনেকুৱা ফাৰ্ষ্ট টাইম দেখিছোঁ টুল আৰু এইটো এনেকৈ জপাই লৈ ধুনীয়াকৈ মাৰি থৈ আৰু এনেকৈ বিন্দাছ বহি ল'ব পাৰে অ'কে এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ বাৰী চাবলৈ অ'কে আৰু বাৰীখন দেখুৱাৰ আগতে প্ৰথম দাদাক চিনাকি কৰি দিছোঁ দাদাৰ নামটো পহিলা কৈ দিয়ক কুমুদ গগৈ আৰু কি ধৰণৰ খেতি কৰিছে এইটো বেঙেনা বিলাহী কবি জলকীয়া সকলোবিধ মানে যিবিলাক আৰু আছে কিবা ফুলকবি ফুলকবি বকলি আছে কেটিনা আছে হোৱাইট ফুলকবি আছে আৰু বেঙুনীয়া কবি আছে বেঙুনীয়া বন্ধাকবি আছে তাৰপৰা আৰু বন্ধাকবি ৰেড ৰঙাটো আছে সকলোবিলাকেই আছে ধৰি লওক ধনিয়া আছে আৰু তোমাৰ বিলাহী আছে মটৰ আছে এতিয়া তিয়ঁহ দিছোঁ দাংবডি দিছোঁ কেপচিকাম লগাইছোঁ বহুত দিনৰ পৰা দাদাই খেতিতে ব্যস্ত খেতি কৰি ঘৰখন পূৰা সম্পূৰ্ণ পৰিয়াল চলাই আছে আৰু এতিয়া আমি দেখাই আছোঁ কি খেতি কৰে সম্পূৰ্ণ এইফালে ফাৰ্ষ্ট টাইম দেখিছোঁ গুলপীয়া কবি ফুলকবি ইয়াৰ আচল নামটো কৈ দিয়ক দাদা কেটিনা বুলি কয় ইয়াৰ নামটো এয়া চাওক ধুনীয়া একদম ক'বই নালাগে আৰু মজা একদম মানে আচৰিত হৈ গৈছোঁ ৰং বিৰঙৰ ফুলকবি এইটো কেনেকুৱা দিন আৰু এইফালে বন্ধাকবি দেখাইছে আপোনাৰ ৰেড ৰঙা এইফালে বন্ধাকবি ৰঙা ৰেড নামটো কি ৰেড কেবেজ মানে বন্ধাকবি ৰঙা বন্ধাকবি বুলি কয় ন আৰু এইটো কিবা উপকাৰিতা আছে নেকি এইটো একদম স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু তাতে তোমাৰ বহুত কিটা বেমাৰৰ কাৰণে কি বেমাৰৰ কাৰণে ভাল কেঞ্চাৰ হওক যিকোনো মানে হাৰ্টৰ প্ৰব্লেম হ'লেও এই ৰেড বন্ধাত যিটো কেবেজ বুলি কয় সেইটো বহুত ভাল মানে বহুত গুণ আছে ইয়াৰ গুণৰ কাৰণে এইটো দাম বেছি এতিয়া আপুনি এতিয়া কেনেকৈ বিকে এইটো 80 টকা কেজি বজাৰত প্ৰায় 80 টকা বজাৰত প্ৰায় 80 টকাকৈ কেজি বিকে এই কবি আৰু এইফালে আছে য়েল্ল' ফুলকবি এইটো দাদা আপুনি এতিয়া খেতিটো কৰি আছে এতিয়া প্ৰায় আপোনাৰ 25 বছৰ হ'ল ইমান বৃদ্ধলৈকে যে আপুনি খেতি কৰি আছে আপোনাৰ কিবা কি হকৰ কাৰণে কৰি আছে বা কি হেঁপাহৰ কাৰণে কৰি আছে এনেই স্বাস্থ্যটো ঠিক থাকিবৰ কাৰণে মই খেতিটো কৰি আছোঁ কামটো আৰু কৰিবলৈ কি আৰু এনেই থকাত কি হয় মানুহৰ মানে হেল্থটো ঠিক থাকে খেতি কৰি থাকিলে বা কোৰ চোৰ মাৰি থাকিলে সেইটো কাৰণে কৰি থাকিবলগীয়া আছে আৰু আপোনাৰ এতিয়া বয়স কিমান হৈ আছে মোৰ এতিয়া 61 ইমান বয়সতো যে এনে খেতি কৰি আছে চক কিমান মানে কি ক'ম আৰু ক'বলৈ ভাষাই নাই আৰু এতিয়া
আপুনি গঁৱে মানে বছৰেকত কিমান ইনকম হয় আপোনাৰ খেতিৰ পৰা? 1,70,000 মান হয়। 1,70,000 চাওক, 1,70,000 ধুনীয়াকৈ কৰি আছে। এই বয়সতো দাদাৰ চাওক পুৰা খেতি কৰি আছে। খেতি কৰক, খেতিয়ে মেইন। খেতি যদি নহয় একো কাম নাই, একো নহয়। আপুনি যিমানে পঢ়ক, যিমানে যি কৰক, আপোনাৰ খেতি লাগিব, চব্জি লাগিবই, চব্জি খাবই লাগিব। খেতিটোৱে মেইন। খেতি কৰক, খেতি আজিকালি প্ৰায় মানুহে খেতি কৰিবলৈ এৰি দিছে। খেতি কৰিব লাগে, মানুহ খেতি কৰিলে দেহা মন স্বাস্থ্য সকলোবোৰ ঠিক থাকে। টম হাইব্ৰিডৰ বেঙেনা চাওক, দীঘল বেঙেনা। এইটো এই বেঙেনাৰ নাম কিবা আছে নেকি? এইটো চামেলি বুলি কয়। চামেলি বেঙেনা, চামেলি একদম মানে মাইকী মানুহৰ নাম চামেলি বেঙেনা। আৰু কি আছে দাদাই দেখুৱাই আছে ধুনীয়াকৈ। আপোনালোকক মই ধুনীয়াকৈ এটাকৈ দেখুৱাই থাকিম। এইফালে আমাৰ লগত একদম ধুনীয়া মাইনা এটা আছে। নামটো কৈ দিয়া তোমাৰ? মিনময় গগৈ। আৰু কোন ক্লাছত পঢ়িছা? 4ত পঢ়ি আছা নহয় জানো? আৰু এতিয়া তোমাৰ এইটো ককা হৈছে নহয় জানো? খেতিয়ক দাদা মানে ককা হৈছে। ককাৰ লগত তুমিও খেতি চেতি কৰা নেকি? নকৰা? কেলে? খেতি কৰিবা আকৌ, শিকিবা ধুনীয়াকৈ পঢ়িবা, কিতাপো পঢ়িবা, খেতিও কৰিব লাগে, চব কৰিব লাগে। আৰু এইফালে বিলাহী ছিঙি থৈছে দাদাই। এইটো কেলে এনেকৈ থৈছে আপুনি? এইটো ছিঙি পিনি গাপ দিছে। গাপ দিছে মানে এইটো পকিবৰ কাৰণে। বুঢ়া হৈ গ'লতো, চৰাই খাই যে, সেইটো কাৰণে গাপ দি থোৱা। এইটো নতুন পদ্ধতিত চিষ্টেমত মানে থৈছে। আৰু এইফালে গুটি আলু, গুটি আলু আছে ইয়াতে। তাৰপৰা মটৰ কৰা হৈছে। এইফালে ব'লক দেখুৱাই থাকিব আপুনি। এইফালে মটৰ খেতি। এইফালে গ্ৰীণ বন্ধাকবি। এইটো কিমান ৰুইছে আপুনি? এইটো আছে 3,000 মান। 3,000 মান খেতি কৰিছে এইফালে। ধুনীয়া। আপুনি যে ইমান খেতি কৰি আছে, আপুনি এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা পাইছেনে? চৰকাৰ একোৱে বস্তু পোৱা নাই, মই একো লোৱাও নাই আৰু দিয়াও নাই। চৰকাৰে এইটো বেয়া কথা। দাদাই ইমান বছৰৰ পৰা কৰি আছে, আপুনি কিবা এপ্লাই কৰিছিলে? নাই, কৰা নাই। কৰিব, এপ্লাই কৰিব, তেতিয়াহে কিবা এটা পোৱা চান্স থাকিব। ঠিক আছে। খেতিৰ বাহিৰেও আৰু বিভিন্ন ধৰণৰ বেলেগ ফল মূলৰ বাগিচা বুলিয়ে ক'ব পাৰি। এইফালে একদম বিলাতী বগৰী খেতিও আছে চক। এইফালে বিলাতী বগৰীও পূৰা লাগি আছে, পকা নাই এতিয়ালৈ বৰ্তমান। আৰু এনেকুৱা বিলাতী বগৰী এনেকৈ ল'ব লাগে আৰু এনেকৈ ছিঙিব লাগে আৰু বিন্দাছ এনেকৈ খাব পাৰি বিলাতী বগৰী। এইফালে এতিয়া আমাৰ খানা ৰেডি কৰিছে, একদম মানে চাংঘৰ দিব ধুনীয়া চব, একদম ধুনীয়া কিটচেন, একদম গাঁৱলীয়া সমাজৰ গাঁৱলীয়া কিটচেন মানে পাকঘৰ। ভিডিঅ'টোৰ শেষত এইফালে চক দাদাই পূৰা ছিঙি থৈছে কবি। এইফালে পূৰা ধুনীয়াকৈ কালিলৈ বজাৰৰ বাবে একদম পূৰা যোগাৰ কৰি ৰাখিছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল।